মই ছুটি পাই গ'লো, এতিয়া মই ঘৰত যাম। গম পাইছোঁ ৰ বেটা। ৰাম সিং কিমান সময় হ'লে? যাওঁ দে, ট্ৰেইন আহিবা সময় হৈছে। ভাঙৰ লাৰু লৈ আহিম তহঁতৰ কাৰণে। ৰাম ৰাম যাওঁ দে। তোৰলৈ কি আনিমে? মই গম পাইছোঁ তই ঘৰত যাবি ভাঙৰ লাৰু গোটা খাই বাগিৰি পৰিবি। যদি তই আহিবা সময়ত ভাঙৰ লাৰু আৰু গোটা লৈ নাহ, কোবাই পিঠি ফালি দিম। তই আহ ইফালে, তই গোটেইলৈ ভাঙৰ লাৰু লৈ আহিব লাগিব। সিহঁতক চা, 10 বছৰ ধৰি আজিলৈ ঘৰলৈ যোৱা নাই। সিহঁতলৈ ভাঙৰ লাৰু আনবি নে নানা? নানো মই। কি ক'লি তই ভাঙৰ লাৰু নানা? মথুৰা দাস, তই যদি ভাঙৰ লাৰু লৈ নাহা 10 বাৰ ভাববি তই কেম্পত অহাৰ আগত। गजब बेइज्जती है। তই জানাই অঞ্জলি, মই যদি শিৱৰাত্ৰিত ভাং নাখাওঁ মৰি যাম। কিন্তু মই তোমাৰ লগত ভাং খাব নোৱাৰো দেৱ।